কি হলে তোমার গান তো বাজে Nena, rebota en la disco, pide el otro trago, que ya estoy desconectado. Traje los bolsillos full, yo ni toco Red Bull y otra vez. তাই প্রবাল ম্যাক্সে কি হলে এ যা কালি আমার গাঁৱত ইমান ডাঙৰ এটা ঘটনা হৈ গেল তই গম পা নাই নেকি কি বিদ্যাৰ মা কচোন মাগালে মই গম পা নাই কি ঘটনা কচোন গম কি কয় তই গম পা নাই এ দিনকো কয় তাক এ যা কালি আমাৰ গাঁৱত কৰবা পৰা দুটা অজা আছিল এ ভাই মোৰ পৰা তাহুন 1000 টাকা লৈ গেল জানা না এই কিবা আমাৰ বোলে শনি লাগছে হেন লাগছে তেন লাগছে মংগল বয়া কিবা বয়া সেইগিলাৰ কথা কৈ মোৰ পৰা 1000 টাকা লৈ গেল ইটোহে কথা শুনছো কি তই দুন কিবা হাইফা ধৰলি কি নাই মে তুন তাক 1000 টাকা কিয় দিছা কি 1000 টাকা মোৰ প্ৰথম 1500 টাকা লৈ গিছে জানা না হে মোৰ পৰা তাহুন 2000 টাকা লৈ গিছে হে ভাই তাহুন জিংকে একেবাৰে ভয় লগে দেই মন চন একেবাৰে ঢকঢকে যায় এ আমি আৰু ভাবলো 1500 টাকা 2000 টাকা দিয়াতে কি ডাঙৰ কথা আমাৰ যদি এইগিলাখন শুনি লাগা চলে ভাল হয় যা তেনেহ'লি তাৰ পিছতে গম পালো খালি আমাৰ পৰা নহয় গাঁৱৰ গোটেৰ পৰাই দেখোন এনেকে লৈছে তুনো আছা দে আৰু ভাই ইমান বুৰ্বক লে হে অজাৰটা আই আমাৰ তাতে হৈছিল ৰ কি তোৰ ঘৰত হৈছিল এ হয় নেকি এ তোৰ পিছে কিমান মান গেল কি কোৱা মোৰ পৰা আৰু মাৰা পাৰবানে পইচা নাই এক ছেকেণ্ডবাৰ সাহস হৈছে নেকি আজিক লগি তাৰ পিছত কি হ'ল কৰবা একেবাৰে বিহাৰী অজা যাকালি 10 টাৰে মই একছে ফেফৰা বাহিৰ কৰি দিছো যাকালি তাক যি কৰলো শুনি থাকচোন তুহুন এ আহাকালি কি হ'ল জানা না আহাকালি ৰাতিপুৱা মোটামুটি 10টামান বজাত মই ভাত চাত খাই উঠি এটা ভোজপুৰী গান শুনি আছিলো ৰাজা 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 কৰে যা বেচা মাজা উঠালি টানি কৰা এটাই খুবে মাজা ৰাজা 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 কৰে যা বেচা মাজা উঠালি টানি কৰা এটাই খুবে মাজা হিয়া মে কছি কে সৈয়া হায় দয়া মাৰ দলানে মারেলু কচা কস 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 বহিয়া মে কসি কে কইয়া মারেলু কচা কস 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 ओए काय तुम लुटाए अरे ओ बाबुआ हम लोग बिहार से आते नहीं अरे ओ गलवा ए असमिया में क्या बोले तनी ए दादा अपन एको चिंता करिब ना लगे हम लोग माने बिहार से आते नहीं हम लोग बिहार का बहुत डंगर ओजा है ओजा এই हम लोग माने এই আদমি গিলাৰ অলপ হাত বিলাক চাই দিও তাৰ পিছত এই শনি মংগল গ্ৰহ এইবিলাক যদি বিয়া থাকে আমি এইবিলাক সব ভাল কৰি দিও হে দাদা আমি মানে শনি মংগল ভূত প্ৰেত যি আছে সব আমি এইবিলাক ভাগাই দিও आओ दादा तुम माने ओजा है ए बहकसुन बहक ভাইজান মই আপোনাক দেখি কিনে গম পাই গিছো আপোনাৰ দিনকাল একদম বেয়া চলি আছে তাৰ মানে আপোনাৰ বহুত ডাঙৰ শনি লাগি আছে অ দাদা আপোনালোকৰ কথাটো কিন্তু মিছা নহয় তাৰ মানে এখনি ইনকাম মাটি নাইতো মোৰ দিনকাল একদম বেয়া চলি আছে এই দেখিছা আমি এইবিলাক সব গম পাই গিছো এ দাদা इसका मतलब है এই শনিটো আপোনাৰ মূৰৰ ওপৰত উঠি কিনে নাচি আছে আৰু এই মংগলটো সেই তাৰ ওপৰত উঠি কিনে তাণ্ডৱ কৰি আছে হে মহাদেৱ বাবা কি কৈ আছে হুন এ দাদা আপুনি এইবিলাক একো চিন্তা কৰিব নালাগে আমি সব ভাল কৰি দিম আমাক মাত্ৰ 5000 টকা দিলেই হ'ল ও মেক্সেন পইচা খা ধান্দাম আছে ৰ বেটাটো আগ দি আছো ৰ ও দাদা মই আপোনালোকক হাত জোৰ কৰি কৈছো মোৰ এইগিলাখান শনি লাগা সব ভাল কৰি দিয়ক মই আপোনালোকক 5000 টাকা নহয় 10000 টাকা দিম দাদা আপুনি এইবিলাক একো চিন্তা কৰিব নালাগে আপোনাৰ এই শনি মংগল আমি মাৰি কিনে বিহাৰ লৈ গুচি যাম আমি সব ভাল কৰি দিম নহয় মেক্সে ভাল কৰি দিম দাদা সেইটোৱে ভাল কৰি দিম হে দাদা আমাৰ আগতে শনি একো অহা নাছিল এই মাত্ৰ অলপ আগতে আমাৰ তাতে দুটা কৰি কলা শনি আহিছে দাদা আমি এইবিলাক সব জানো সেইকাৰণে আহিছো আপোনালোকৰ ঘৰত মেক্সে গৰুটো 10 টাকা মই শনি বুলি কৈছো দুন গমেই নাপালি দাদা হ'ব দিয়ক আপোনালোকে অলপমান টাইম বহক মই আপোনালোকৰ কাৰণে চাহ লৈ আহো ঠিক আছে अरे ओ बलवा मैं आज तक इस जीवन में ऐसा बुर्बक आदमी नहीं देखल बनी हाँ भौजी ए भौजी आज रात को दोनों मिलके पूरा पार्टी करे तनी ठीक बा ओ मा কি হলে তোর কি মন বেবে মরবা হসা নহয় মা আমাৰ ঘৰত দুটা কৰবাৰ পৰা অজা আহিছে কি হল তাতে
সেইগিলাখান বাদ দে, মই সেইগিলাখান তোক মই অলপ পিছত কম। মই আগতে তোক যেনকে কওঁ তই সেনকে শুনবি, হ'ব না? হ'ব দে ক। মই এই মাত্ৰ অজাকেইটাৰ ওচৰত যাই কথা পাতি থাকিম। তাৰ পিছত তই দাউৰি আহি মোক তই 10,000 টকা খুজবি। আৰু মোক তই ATM খেন দি সোনকালকে 10,000 টকা উলিয়াই আন বুলি কবি, হ'ব না? হ'ব দে। দে মই বৰ্তমান যাওঁ, আৰু তই মোৰ পিছে পিছে আহি থাক। দাদা, এটা মস্ত ডাঙৰ এটা কথা হ'ল নহয়। হা দাদা, বলিয়ে। দাদা কি কম, তাৰমানে আজি আমাৰ দমকলৰ পানী শেষ হৈ গৈছে। চাহখিনি ইখান কেনেকে বনাওঁ? হ'ব দাদা, আজি চাহটো নেহি খালে হ'ব। দাদা, একটা আৰু বহুত ডাঙৰ কথা আছিল নহয়। কওকচোন কি কথা? দাদা, তাৰ মানে আমাৰ লগত একটা ডাঙৰ তাবিজ আছে, তাবিজ। আৰু সেইটো তাবিজ আপুনি যদি গাত পিন্ধি লয়, আপোনাৰ টকা পইচা ধন সম্পত্তি বহুত হৈ যাব। हम लोग आसाम के कितना आदमी को ताबीज पिंधाई दिलू, आमी किमान मानुसक बड़ो बनाई दिलू। अरे ओ भौजी, आसाम का जो यूट्यूबर था उसका क्या नाम बनी? हाँ, डिम्पू बरुआ। आसाम में डिम्पू बरुआ আছে, ये আমার তাবিজ পিন্ধি কিনে আজি ইমান ডাঙৰ ইউটিউবার বানি গেল, ইমান ডাঙৰ আদমি বানি গেল। আৰু সেই তাবিজটোৰ দাম মাত্ৰ 5,000 টকা। আপোনাক বহুত কমকে আমি কৈছো, আপুনি মানুহটো বহুত ভাল আছে, আমি বেলেগ মানুহ হলে 10,000 টকা কৈ দিওঁ। মেক্সি ইহুন কিন্তু তামাম পটনি দিয়ে। হ'ব দাদা, ঠিক আছে, লম। আপু, মোক 10,000 টকা লাগে, যাচোন যা আইটেমৰ পৰা লৈ আহ। কিয় লাগে তোক 10,000 টকা? তই পাগলা হলি নেকি? তই দেখোন মোক 10,000 টকা খুজবা দিছিলি। হেই পাগলি, তই এইগিলাখান কি বকপা লাগছে, যা তইৰ পৰা। মই আৰু কি কৰলো? নহয় মানে দাদা, আমাৰ মাক 10,000 টকা লাগে, তাৰমানে আজি বন্ধনৰ কিস্তি আছে না। মই যেন কি কৰো, আপোনালোকক এৰি থৈ যাবাও মন নাই, আৰু মায়েও ATMৰ পৰা মোক পইচা আনবা দিলা। আরে ও ভৌজি, ভাইয়া কো এই তাবিজ তো নিকাল দে বানি। দাদা, এই তো লোক আপনার তাবিজ। হ'ব। দাদা, আপোনালোকে যদি বেয়া নাপায়, মই আপোনালোকক এটা কথা সুধিম। দাদা, বলিয়ে। দাদা, মানে আপোনালোকৰ লগত যদি 10,000 টকা আছে, মোক অলপ দিয়কচোন। মাৰ বন্ধনৰ কিস্তিটো দি দিম। আৰু তাৰ পিছত মই আপোনালোকক 10 টকা ATMত লৈ যাম, আৰু তাৰ পৰা মই আপোনালোকক ওলাই দিম। আৰু আপোনালোকৰো দুখোন আছে, কিমান বা হ'ল সেইখিনিও দিম দে একেলগে ওলাই। আৰু যদি আপোনালোকৰ তাৰে 10,000 টকা নাই, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা যাওক, আৰু আপোনালোকৰ এইগিলা কি তাবিজ চাবিজ লৈ যাওক। নহয় দাদা, আছে আমার লগত। আরে ও ভৌজি, ভাইয়া কো 10,000 रुपया निकाल देता नहीं। দাদা, এই তো লোক। হ'ব। দাদা, আপোনালোকে অলপো চিন্তা কৰিব নালাগে, মই এতিয়া ATMত যাম, আৰু আপোনালোকক ওলাই দিম পইচাখিনি। দাদা, আপোনালোকে অলপমান টাইম এতিয়া বহক, মই মাক দি আহো ৰ পইচাখিনি। হ'ব, ठीक আছে। अरे ओ गलवा, ये लड़का तो हमसे 10,000 रुपया ले गया, ये देगा कि नहीं देगा? भाजी, तुम चिंता नहीं कर भी, वो लड़का तो बहुत अच्छा है, क्यों नहीं देगा? দাদা, এবাৰ আপোনালোকে আহক, আমি এবাৰ ATMত যাম। ভাইজান, আমি গৈ আছো। উঠলি না ভাল কৰি? দাদা, বুলক। আরে ও দাদা, এই তো আমি পুলিশ স্টেশন আই পালো। নহয় দাদা, তাৰমানে ATMটো পুলিচ ষ্টেচনৰ ভিতৰতে আছে। তাৰমানে কি হ'ল, আজিকালি আমাৰ অসমত চুৰ বহুত হৈছে না, সেইকাৰণে এই ATM গিলা তাৰমানে পুলিচ ষ্টেচনৰ ভিতৰতে হৈছে। হয় নেকি দাদা? আমি তো এইবিলাক জানিব পৰা নাছিলো। একো চিন্তা কৰিব নালাগে, অলপ পিছত চব গম পাই যাবি। তোৰ 10টা এতিয়া ৰখ, মই ভিতৰত যাম, ATMৰ পৰা মই পইচা লৈ আহি আছো। ঠিক আছে দাদা। কি বাপু, আজি ক'ৰ পৰা আহি উল্লি? নহয় ছাৰ, আজি মই আপোনালোকৰ তাতে আহিছো, এটা বহুত ডাঙৰ এটা কাম আছিল। কি কাম ওলাকে আজি তোৰ? দাদা, সেই যে মানুহটা থিয় হৈ আছে, আপুনি দেখা পাইছে না? দেখছো ৰ, কি হ'ল পিছে? দাদা, সেই যে 10টা মানুহ আছে, মোৰ পৰা 10,000 টকা মাৰছে। তাহোন বোলে বিহাৰৰ পৰা আহিছে, তাহোন বোলে মস্ত ডাঙৰ ৰজা, আমাৰ শনি লগা কৈ মোৰ পৰা 10,000 টকা মাৰি নিছে, জানা না? কি বেটাহাৰ ইমান সাহস হৈছে? ছাৰ, আপুনি মাত্ৰ তাক সুধব, তাহোন ক'ৰ পৰা আহিছে, আৰু এতিয়া সময়ত আহি কি কাম কৰি আছে। দে হ'ব দে, আহক ছাৰ। কি গৰু চোৰহাট ক'ৰ পৰা আহিছে দেখোন, ক'ত ঘৰ তোহাৰ? দাদা, हम लोग बिहार से आते नहीं। দাঁত জিলকে হাঁহি নাছে কিয় দেখাৰ? আৰু এতিয়া অসমত কি কাম কৰিব আহিছা? दादा, हम लोग माने बिहार का बहुत डंगर ओजा है, ओजा।
আমলোক মানে এই আদমিগিলাৰ গ্ৰহগতি বেয়া থাকিলে ভাল কৰি দিওঁ এ দাদা আপোনাৰ যদি গ্ৰহগতি কিবা বেয়া লাগি আছে আমি ভাল কৰি দিম মাত্ৰ আমাক 1000 টকা দিলে হ'ল ও স্যার এইবাৰ আপুনি সব গম পালি না আৰু স্যার তাহাৰ লগত যি 1 মাহমান টাকা আছে মই দেখা পাইছো নহয় ও স্যার আপুনি এটা কাম কৰক এই মোৰ 10000 টাকাটো মোক কিবা কৰি মোক উলাই দিয়ক আৰু যিখিনি ৰহে বাকীখিনি আপুনি ৰাখলি হ'ল হ'ব তই এইগিলাখান অলপ চিন্তা কৰিব নালাগে তোক 1000 টাকা লাগে না এই যো ভিতৰত যো তোহাৰ আজি 10টাৰে গ্ৰহগতি ভালকে ঠিক কৰি আছো दादा बुला बुला अरे गलवा वो लड़का तो हम दोनों को इधर फंसा के चल दे बनी हाँ भौजी इता होइले बनी এইটো লোৱা তোমাৰ 10000 টাকা सर वो ओ सर আপনি কোন বাইনা আমার ঘৰত যাবয়ে বউক লৈ হ'ব যা যাম আইব দে স্যার মইটা যাং তাৰ পিছত 10 টাকা মেছে জেলৰ ভিতৰ হুৰকাতে মই গুছি আহিলো ভাই তই কিন্তু বেলেগ কাম কৰছ দে তই দুন উল্টা কৰি তাহাৰ 20000 টাকা মারলিয়ে মারিম তো ভাবরা পাইছে নেকি তোক ভাই মায়ে কি খাইনো জন্ম দিছিল এই বাৰাই নাখা কৈছো